Welcome to my শুকান মাছৰ ব্লগ। তো আজি শুকান মাছৰ চাটনি বনাই দেখাম। তো আপোনালোকে চাব। এইটো আমি সিলাই ললো, এইটো শুকান মাছ, বিলাহী, নহৰু, আদা, জলকীয়া এনেকৈ সিলাই ললো। তো পুৰি লৈছোঁ আমি ধুনীয়াকৈ। তো ফাইনেলি হৈ গ'ল। এইটো জলকীয়া পুৰা, বিলাহী, নহৰু, আদা আৰু কেঁচা জলকীয়া পুৰা, আৰু এইটো শুকান মাছ ড্ৰাই চিলি। তো প্ৰথমতে আমি এইটো পিতলৰ গিলাচ, এইটোত প্ৰথমতে অকণমান খুন্দি ল'ম। এতিয়া খুন্দি ল'লে পটাত পিচিবলৈ ভাল হয়, নহ'লে ইফালে সিফালে দৌৰ মাৰে নহৰুবোৰ। বিলাহীটো আমি এতিয়া নিদিওঁ, সেইটো পিছত দিম। এতিয়া লৈ ল'লোঁ মাৰি লৈ এইটো এনেকৈ তলত থৈ ল'ম। তলত থৈ লৈ ইয়াক খুন্দিম যাতে অকণমান মিহি হৈ যায়, তেতিয়া পটাত পিচিবলৈ ভাল হয়। মিক্সিত পিচিলে ইমান ভাল নহয়, পটাত পিচিলে বেছি ধুনীয়া হয়। চ' সেইকাৰণে আমি অকণমান কষ্ট কৰিম, লাগিলে ভালকৈ খাম, পটাত পিচিম। পাৰে মিহি হৈ গৈছে, তো ইয়াত বাকি দিম। গাইজ এইখিনিতো পিছা হৈ গ'ল, তো এইখিনি এতিয়া পটাত পিচিমগৈ, যিহেতু অকণমান সুবিধা হ'ব এনেকৈ গিলাচত পিচি ল'লে। এইটো যিটো পুৰি লৈছিলোঁ, এই বিলাহীটো এতিয়া মই গিলাচত একেধৰণে মই পিচি ল'ম, যাতে এই পিছোঁতে যাতে মোৰ পটাত পিছোঁতে যাতে অসুবিধা নহয়। মান ধনিয়াটো পাহৰি গৈছিলোঁ, মান ধনিয়াটো ইয়াতে পটাখনতে দি ল'ম, এনেকৈ ধি পেলাই চেপি ল'ম। এতিয়া যিখিনি আমি গিলাচত পিচি লৈছিলোঁ, এই বস্তুখিনি চাওক ৰাইজ, এইখিনি এতিয়া পটাখনতে লৈ ল'ম এনেকৈ ধুনীয়াকৈ। এইখিনি মান ধনিয়া আছিলে, মান ধনিয়াখিনিও লগতে দি দিছোঁ। মান ধনিয়া মাছৰ লগত, শুকান মাছৰ লগত বহুত ধুনীয়া এটা কম্বিনেশ্যন হয়, বহুত ভাল লাগে। তো ইয়াৰ আৰু বেলেগ প্ৰচেছো আছে, এইখিনি পিছাৰ পিছত মই সেইটো দেখাম। কাটি তো গাইজ এতিয়া এইখিনি অলপ পিছা হৈ গ'ল। ইয়াত এতিয়া বিলাহীখিনি এড কৰিম, যিখিনি আমি গিলাচত খুন্দি থৈছিলোঁ এইখিনি এড কৰিম। যদি আপোনালোকে পাৰে বিলাহীটো কমাই ল'ব পাৰে। মই লৈ লৈছোঁ, একেলগে পিচিবলৈ ভাল হয়, নহ'লে আঠাত লাগি ধৰে। বিলাহীখিনি এড কৰাৰ পিছত বিলাহীখিনি অকণমান মিছল কৰি ল'ম এনেকৈ, পানী হৈ যায়। পানী হ'লে বস্তুটো পিচিবলৈ আৰু ভাল হয়। কালাৰটো ক'লা দেখিছে, মোৰ লোভ পানী পৰি গৈছে, খাবলৈ বহুতেই ধুনীয়া হয়। অকণ দি লৈছোঁ, পিচিবলৈ ভাল হয়, খহৰা হয় নিমখ দি ল'লে। ইয়াত নেমু দি দিব এনেকৈ। এতিয়া গাইজ এইটো মিক্স কৰি দিম, নেমু দিলোঁ আৰু লগতে মিঠাতেল দি দিলোঁ, মিক্স কৰি ল'ম এনেকৈ। পৰিমাণ অনুসৰি আপোনালোকে নিমখটো চাই ল'ব, নিমখটো মই জোখাই দি ল'লোঁ। গাইজ পিঁয়াজ অলপ সৰু সৰুকৈ কাটি লৈছোঁ, শুকান মাছৰ চাটনিৰ লগত পিঁয়াজটো বেছি ভাল লাগে, ইয়াত দি ল'ব লাগে এনেকৈ। পৰিমাণ অনুসৰি চাব, মোৰ অলপ বেছি হৈ গৈছিলে, চ' অলপ পেলাই দিলোঁ মই। এনেকৈ মিক্স কৰি দিব ধুনীয়াকৈ, অলম'ষ্ট হৈয়ে গ'ল এইটো। তো ফাইনেলি গাইজ পিছা হৈ গৈছে, আৰু অকণমানিকৈ খোল এটা বনাই লৈছোঁ। এই বস্তুটো উঠাই দিম, কাৰণ খোলটো লেতেৰা কৰিব বিচৰা নাই মই। ফাইনেলি তুলি হৈ গৈছে এইখিনি, ইয়াক এতিয়া গাৰ্নিছ কৰিম মই, যিহেতু ধুনীয়া লাগিব গাৰ্নিছ কৰিলে। ইয়াতে খোলখনতে তুলি ল'লোঁ মই। তো ফাইনেলি গাইজ মই এইটো অলপ খাই চাম, বস্তুটো টেষ্ট কৰি চাম। মজা, খাই চাব আপোনালোকে, আৰু মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।